लैला में लैला कैसी है लैला योय कैसी हो तेरा बन के जमीला। এই চন্দু কি হলে তোর বুটি মোয়া মন চন মারি আছা দেখোন আজি কিয়া? ভাই নকবি দে, এই করোনা মরোনা দাল আহি পেলাই সব বরবাদ কৰি দিছে। মাংস খাব মনতে আছে ভাই, বহুত দিন মাংস খোৱা নাই জানা, তাকে ভাবি আছিলো মই। অ চন্দু তই মোৰ মুখৰ কথা ক'লি ভাই, ময়ো বহুত দিন মাংস খাব পৰা নাই, বিৰাট মন যায় আছে জানানা। জাষ্ট চিল বে টকৰি, মই থাকালে তহঁতে টেনচন লৈ যা, মোক কিয় কাৰণে তহঁতে আগৰ পাই তই ক'ৰবাত মাংস চাংস আনিছা নেকি? এই আনালাই মাংস চাংস মই কৈছোঁ শুন। এই আজি পুৱা মই সিফালে গৈছিলোঁ দেই ফফলাপাৰাত দেখি, তাতে আহোঁতে মই এখন বিয়া দেখা পাইছোঁ ভাই, গম পা না? ভাবিলোঁ বিয়াখনত একবাৰ সোমাওৱে নেকি, একলাই সোমাব বেয়াও লাগিলে, তহঁতে কৈ পেলাই ভালেই কৰিলি, তাতে যাওঁছো ভাই, যি হৈ হ'ব। মাংস কলাই নামটা বিয়াত যাবি, যদি কোনোবাই গম পাই কি হ'ব, লাজত পৰি মৰিম দিব। হৈ দেই ভাল, ইনকেছ নামটা বিয়াত যাব ভয় লাগে। গুটি মোৱা তহঁতক মোৰ লগ বুলি ক'বাই লাজ লাগে। ঠাই তহঁতে সঁচাকৈ বান্দৰৰ কলিতালৈ জন্ম পাইছা। মই থকা যে তহঁতে টেনশ্যন কিয় লৈ আছে কৈছোঁ, মই খুৱাই আনি বেয়া লাগে তহঁতক মাছে মাংসই, হ'ল না? দে হ'ব দে, তই টেনশ্যন নাই যদি, মই গা পা ধুই ওলাম গৈ দে, তই গা চা ধুই যা। এই ৰিংকু তোৰ ৰেডি হৈ যা। দে মই গা পা ধুই ওলাই আহোঁ দে। মই পৰহিদিনা গা ধুইছোঁ, আজি ঘণ্টা গা ধুম নেকি, কমচে কম 5 দিন গা নুধাওঁ। যা মই ডাইৰেক্ট কাপোৰ যোৰা পিন্ধি পেলাই অললি হ'ল, তহঁতে ৰেডি হৈ যা। বম যৌ দে, ইফা কৰা মই নাই, যা যা অলগৈ। বল যাবা। ভাই বম বিয়া দেখোন নাই। চুপ চাপ আহি থাক, কত নৰকিবি, ডাইৰেক্ট খোৱা জেগাক লাগি যাওঁ। বিয়া নভাচাই গম পাই বৌ মগজৰ খানা। আৰু এটা কথা কৈছোঁ তহঁতক, খাবা নোৱাৰিলেও কিন্তু চব ল'বি দেই, তহঁতে খাবা নোৱাৰিলে মই খাম, টেনশ্যন ল'ব নালাগে। যৌ খাবি যৌ পাপা যৌ। কয়ো কাকো নাচবি, ডাইৰেক্ট ৰাস জেগাক লাগি। বাপ্পা বৈ দুনিয়াৰ আইটেমে ভাই দিল খুচ কৰি দিলাক, মাৰ পুৰা মাৰ, দন টানি মাৰ দিলাক। হয় ভাই খা পুৰা খাবি তাৰপিছত একো নিদিবি। নাই আকচকলাই একবাৰ দি পেলাই বিলেনিত দেখা দেখি নাই দেখোন, এই কেলা ক'ত এই আৰে মাতো ৰ'বা। এই ভাইটি, ইফালে চোৱাচোন, অলপ ইফালে আহা। দাদা কিবা লাগিছিল নেকি দাদা? কেনে লাগিছিল নেকি দাদা? টকাৰ উত্তৰলৈ যোৱা কথা সুধিব আহিছে। আমি VIP গেষ্ট গম পা না নাই, তহঁতে যিহেতু খবৰ ল'ব আহিবা লাগি জানা না নাই, একবাৰ দি হ'লে দেখা দেখি নাই আজি। এই টুকি বয়া লগা, অলপ আস্তে কো ভাই, গম পালি ঘৰৰ মানে দিগদাৰ হ'ব, যি দিছে মনে খাই থাক। এই ৰাস্তা মনে থাক, মই কৈ আছোঁ। এই থাকিলিছ এইগিলা কি লুচি দিছা বান্দৰৰ খানা, নাও অলপ ডাঙৰ চাই লুচিলে যা, আৰু বেছিকৈ আনিবি। হ'ব দিয়ক দাদা, আনি আছোঁ। আৰু কিবা লাগিব? মোক গিলি পলাও লৈ আহিবি অলপ বেছিকৈ। বেছিকৈ নহয়, যাক চৈদা জুতিলে যা। আৰু এইগিলা কি মাংস দিছা, এই পলিঅ' মুৰ্গীৰ মাংস দিছা নেকি আমাক? অলপ ডাঙৰ পিচ লৈ আহিবি যা, বেছিকৈ আনিবি কিন্তু, 6 বেটিমান লৈ আহিবি। আৰু পাঠাৰ মাংস আনিবি কিন্তু 6 বেটিমান, যা লৈ আহ। হ'ব দিয়ক দাদা, আনি আছোঁ। আৰে শুন পাপৰ বনাই, এই আমাৰ এই পিংগুৰ পাপৰ বনাই, পাপৰ লৈ আহ দুখনমান বেছিকৈ। আৰু মাংস বাটি চিটি আনিব নালাগে, যা কেৰাহীটো লৈ আহিবি যা। আৰু মাংস খালে গল্লা চাই গল্লা দিছে না ছাগলৰ লাটা দিছা, অলপ ডাঙৰ আছে গল্লা লৈ আহিবি যা, দুটামান লৈ আহিবি বেছিকৈ। হ'ব দিয়ক দাদা, আনি আছোঁ। এইকেইটা কেনে খানে যাৰ মালে। কোন পেট্ৰিছ মোক দুই বেটি দৈ কিন্তু পাৰে নাচবি। তহঁতেও জমাই যায় মাংস লাই, কিবা এটা গম পাবা লাগে, বিয়া গইৰা এনকে খেদব, যি দিছি মনে মনে নাখাগে, এনকে ফেচ আছা। আৰু ইয়াৰ ষ্টাইল নাথাকে, খোৱাৰ টাইমতো চশমা বাপাৰে সেইযোৰা খুল কানা বুলি ক'ব গম পাইতো। এই চশমা খুলিব নোৱাৰা, ধুনীয়া থবৰ আছে দেখা নাই। দে খা খা। বিয়া ভাল লাগছে, খানা চানা ঠিকে আছে না, না খাওয়া পড়া হয়েছি না? এই দাদা বঢ়িয়া আছে, ভাল হৈছে বিয়া বঢ়িয়া আছে। ছাৰ বিয়া কি অল্প কেইটা উঠিছা? মাংস আনিব লাগিব, আৰু মাংস চেচ হ'ব ধৰিছে। ইমান পৰা মাংস চেচ হৈ গ'ল, কিনো কয়? আপোনাৰ যি কোনোবা VIP গেষ্ট আছে কেইটামান, 3টা, সিহঁতে দগৰি খাইছে, 1 ঘণ্টা ধৰি খাই আছে, উঠা নামেলো নাই সিহঁতে। VIP গেষ্ট মোৰ শুনিয়ে বলচোন বল চাওঁ। আহক ছাৰ, একদম কণাত বহি খাই আছে সিহঁতে, আহক। মেক্সকলাই মাছ দিছি না, মাকত টান ফিচাখন বসছে মোৰ তাতে। এই ভাইটি, ইফালে চাচোন, মই 1 টুকুৰা ভাল মাছ দিয়াচোন, পেটৰ চাই মাছ দিবি, 1 টুকুৰা ভাল চাই, ফিচাখন বসছে মোৰ তাতে। মোক লৈ আনিবি 1 টুকুৰা ভাল চাই পেটৰ মাছ, 1 টুকুৰা নহ'লে 2 টুকুৰা আনিবি। ছাৰ এইকেইটাই চলিয়ে আপোনাৰ VIP গেষ্ট গোটাই খাই নোহোৱা কৰিলে সিহঁতে। এই মেক্সকলাই পইচা ওলাল সোনকালে, নহ'লে তোৰ ধানত দিলে পেটটো ফুটাই দিম, গম পাবি, ভোক হ'লে মাটিত পৰিব। বাবাহঁত মোৰতো গাড়ী খুন্দা লগাই নাই তোমালোকৰ গাত, অলপ দৌৰা লাগি আছে বাবা, মোৰ পৰহি বিয়া ঘৰত, অলপ বুজিব ট্ৰাই কৰাচোন, তোমাৰ গাতটো লাগালে নাই খুন্দা। কি
কি বিয়া কি বিয়া বিয়া মাৰিব আহিছি খুন্দা লাগলি কি কৰিলি হয় বিয়া হ'লে যে মই মায়ের বিয়া দেখাই দিম গম পাবি যদি খুন্দা লাগিল কি হ'ল ভাবচোন দিনৰ কিমান মান পইচা খৰচা হ'ল হয় 10,000 মান গেলা হয় না তই এতিয়া 10,000 টাকা দিবা নালাগে তই 5,000 টাকা দি পেলাই যাৰ পাই ফুট আরে বাবা খুন্দা লাগাই নাই দেখুন আর খুন্দা লাগলে মই খরচা দিলো সেইটো মানি লৈছো কিন্তু খুন্দাটো লাগা নাই খুন্দা লাগা নাই কাৰণ তোক এটা ডিছকাউণ্ট দিছোঁ 50%, নহ'লেতো তোৰ পৰা সুতে মূল্য ল'লোঁ এতিয়া তই 5,000 টাকাতে বাচি যাব বিচাৰ পাই সোনকালে দি আৰু যা কেনে অবস্থা লড়া পালা করলে এটা পয়সা দেয় ভালো বলে নহলে আৰু বেশি কথা মতো হবো ইয়াতে কিবা বারো বারো দি আছো লোৱা কেনাই কাটা বনালোঁ বল এতিয়া ৰেষ্টুৰেণ্টত যাওঁ কিবা খাং গৈ যাওঁ ছোৱালী বাচ্চা তহঁতে মোৰ ঘৰত বিয়া বাবে হাত ক'ত পালি হাও নাক চকলাই জিয়া কৰে বিয়াখন কৈছি দে চেচ পাল দেউতা তোমাক মায়ে মাতি আছে হা কিবা বোলে কাম আছে খাওঁ এইকেইটা চলি অভদ্ৰকেইটা ইয়াতে কি কৰি আছে আমাৰ বিয়াত এইকেইটা চলিৰ উৎপাদত মই কলেজত যাবা নোৱাৰোঁ দিনটো জকে মৰে হাতে কোনে মাতিছে দেউতা হাতক তহঁতে মোক ফাটি চপাও দিনটো কুকুৰ হাত অ' ভায়া মাৰি থবা মন নাই যদি কলম এক চকলাই অলপ অলপ ভাল ক'ত বিয়া খাব লৈছিলি নাক চকলাই আহিছ মোৰ ঘৰত কিবা কুকুৰা থাক এই তাহাঁতক খাচোন এদিন